বৰ্তমান বিয়া শেষ আৰু এয়া গাভৰু ছোৱালীবোৰে দেখিছে কি ধুনীয়াকৈ ডান্স কৰিছে বা আমাৰ ইয়াৰ ছোৱালীবিলাক কেনেকুৱা সুন্দৰকৈ নাচিছে নেপায় আৰু আমাৰ ইয়াৰ ছোৱালীবিলাক ডান্সত কেনেকুৱা ভাল আৰু নাচ দেখিছে নাই এতিয়া সকলোৱে এনেকৈ বিয়া খতম হৈ যোৱাৰ পিছত সকলোৱে এনেকৈ ফূৰ্তি কৰা হয় আমাৰ ইয়াত আপোনালোকো সেইটো চালি হয়তো হয় নহয় নাজানো আমাৰ ইয়াত সঁচাকৈ বহুত ভাল লাগে যেতিয়া তুলনি বিয়াৰ এদায় হোৱাৰ পিছত কইনা তুলি লৈ অহাৰ পিছত ইয়াত ধুনীয়াকৈ ছোৱালীবিলাকে চবেই মানে অকল ছোৱালী বুলিয়ে নহয় বোৱাৰী গোপিনী সকলোৱে নাচিব পাৰে সকলোৱে নাচে ফূৰ্তি কৰে ইয়াত দেখিছে ইমান ধুনীয়াকৈ ডান্স কৰি আছে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি ঘৰৰ পৰা ভিডিঅ'টো বনাইছোঁ কিয়নো আমাৰ গাঁৱত এখন বিয়া আছে তুলনি বিয়া ভাবিলোঁ আপোনালোকক অলপ দেখাওঁ আহকচোন আমাৰ গাঁওখননো কেনেকৈ হেৰি কৰি আপোনালোকক অলপ দেখাম বুলি ভাবিছোঁ আহকচোন ভিডিঅ'টো অলপ আৰম্ভ কৰোঁ এইফালে আমাৰ বেটাও হেল্ল' গাইছ বেটা মই দুইটা বৰ্তমান ঘৰৰ পৰা ওলাই আহিছোঁ আৰু নবৌহঁত যাব নবৌহঁতৰ ঘৰলৈ বুলি এতিয়া বৰ্তমান আহি আছোঁ নবৌৰ লগতে বিয়া ঘৰলৈ যাম বুলি ভাবিছোঁ এইফালে আমাৰ বেটা বোলে বিয়ালৈ যাক দাঙি ল'ব লাগে হেনে ইমান ডাঙৰ হ'ল দাঙি লৈ যাব লাগে পিনে চাই দিয়া বৰ্তমান আমি এয়া ৰাস্তাত বিয়া ঘৰলৈ বুলি আহি আছোঁ এইফালে খুৰীহেঁত নবৌহেঁত সকলোৱে আহি আছোঁ এইপিনে আগত আমাৰ বেটাহেঁতে দৌৰি আগত গৈ আছে আমি পিছত লাহে লাহে খোজকাঢ়ি আহি আছোঁ যিহেতু বেছি দূৰ নহয় এয়া পাই গ'লোহি আমি বিয়া ঘৰ আৰু এইফালে বিয়া ঘৰ আমি পাই গ'লোহি সোমাই যাওঁচোন এয়া দেখিছে মানুহ কিমান বহি আছে ধুনীয়াকৈ নিজৰ কাম নিজে কৰি বহি আছে আৰু এইফালে সেয়া কৰিব হৈ গ'ল গোপিনী আগত কইনা আৰু এইফালে আমি প্ৰেজেণ্টটো দি লওঁ বুলি আহিলোঁ কিয়নো বিয়া ঘৰলৈ আহিলে প্ৰেজেণ্ট লৈ আহিছিলোঁ বিয়া খাবলৈ যেতিয়া আহিছোঁ এইফালে আমি প্ৰেজেণ্টটো দি ল'লোঁ কইনাজনীয়ে চব গুটি কেইটামান দিলে আৰু লৈ খাই এতিয়া উঠি আহিলোঁ এইফালে দেখিছে সকলো কইনা উঠাই দিয়া হৈ গ'ল গোপিনীবিলাকে ফূৰ্তি কৰিছে কিয়নো বিয়া দিনাখনেও ফূৰ্তি কৰিব যিহেতু ধান কাটিব সময়ত এইফালে কইনা মাক আৰু এইফালে কইনা খুৰীয়েক হয় এইফালে আকৌ কইনা দেখিছে তুলনি বিয়া হোৱাৰ কইনাজনী ইমান ধুনীয়া লাগিছে নহয়নে বাৰু সকলোৱে এনেকৈ ফূৰ্তি কৰিছে চবে চেলফি লোৱা লাগিছে এইফালে চেলফি মাৰি আছে কইনাৰ লগত আৰু গোপিনীসকলে ধুনীয়াকৈ ফূৰ্তি কৰি আছে নাচি বাগি এইফালে ছোৱালীবিলাক দেখিছেনে কইনাজনীৰ লগত চবেই মানে চেলফি মৰাত লাগি আছে এইবাৰ চাওক ইমান ধুনীয়াকৈ সুন্দৰকৈ যিহেতু চেলফি মাৰি বিয়া এদায় হৈ গ'ল এদায় হোৱাৰ কাৰণে ছোৱালীবিলাক সকলোৱে মিলি ফূৰ্তি কৰিছে মানে এদিনহে সকলোৱে বা চবেই লগ পোৱা হয় বিয়া ঘৰতে সেইকাৰণে চবে মিলি ধুনীয়াকৈ ইয়াত ফূৰ্তি কৰিছে এইফালে আমাৰ নবৌ ইয়াত দেখিছে সকলোৱে ধুনীয়াকৈ নাচি আছে এইফালে মই বৰ্তমান আমি সকলোৱে নাচ গান কৰি আছে গাভৰু ছোৱালীবিলাকে সেইকাৰণে আমি ঘৰলৈ গৈছিলোঁ যিহেতু আন্ধাৰ হ'ব হৈছে এইফালে আমাৰ নবৌ আৰু নবৌৰ ছোৱালীজনী এয়া আমাৰ বেটী বৰ্তমান আমি ঘৰলৈ আহি আছোঁ বৰ্তমান আমি বিয়া খাই ঘৰলৈ আহি আছোঁ যদি মোৰ ভিডিঅ' চাই ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ আজিলৈ ভিডিঅ'টো ইমানেই